हेलो फ्रेंड मैं शाहिदुल्लाह आपनाक वेलकाम जनाइछु वेट अनलाइनर नतुन एटा भिडिओ लै फ्रेंड आजिर एटु भिडिओत मैं आपनालोकर लगत आलोचना करिम जे मात्र 50 टकात आपुनि केनेকৈ पेन सेन्टार पाब पारे হয় फ्रेंड आपुनि निश्चय ঠিকই শুনা পাই আছে आपुनि मात्र 50 टकात এখন पेन कार्ड सेन्टार खुली बनाब पारे अनलिमिटेड नतुन पेन कार्ड आरु अनलिमिटेड पेन कार्ड कारेक्शन करिब पारे आरु एटु आईडी रे जदि आपुनि पेन कार्ड बनाय बा कारेक्शन करे तेनेहले आपुनि ऑनलाइन डकुमेंट्स আপলোড কৰি দিয়াৰ পিছত আপুনি অফলাইন ডকুমেন্ট সাবমিট কৰাৰ প্ৰয়োজন নাই আৰু এইটো আইডি ৰে আপুনি পেন কাৰ্ড এপ্লাই কৰি দিয়াৰ পিছত মাত্ৰ 15 দিনত আপুনি আপোনাৰ পেন কাৰ্ড আপোনাৰ হাতত পাই যাব তো বলক পলম নকৰি ভিডিওটো আৰম্ভ কৰো ভিডিওটো আৰম্ভ কৰাৰ আগতে আপুনি যদি এতিয়াও আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাকতলৈ অহা টিলিংগাটো এবাৰ বজাই দিব আপুনি যদি এই আইডিটো আমাৰ পৰা কিনিব বিচাৰে তেনেহলে আপুনি যেটো ভিডিও চাই আছে এইটো ভিডিওৰ তলত যেটো টাইটেল দিয়া আছে আপুনি এই টাইটেলত ক্লিক কৰি দিব আৰু টাইটেলত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াৰ ডেসক্ৰিপচন বক্স ওলাই আহিব আৰু ইয়াত প্ৰথম নম্বৰত আপুনি যেটো লিংক দেখা পাই আছে ৰিটেইলাৰ ফৰ্ম আপুনি এইটো লিংকত ক্লিক কৰি দিব আৰু এইটো লিংকত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত এখন ফৰ্ম ওলাই আহিব এই ফৰ্মখন আপুনি ফিল কৰিব লাগিব প্ৰথমতে আপুনি আপোনাৰ নাম দিব ইয়াৰ পিছত ডেট অফ বাৰ্থ জেন্ডাৰ ষ্টেট ডিস্ট্ৰিক্ট ভিলেজ টাউন পিন কোড কন্টেক্ট নাম্বার ইমেইল এড্রেস পেন নাম্বার এখানে আপনি দিবই লাগিব ইয়াৰ পিছত আধাৰ কাৰ্ড নাম্বার যদি আপোনাৰ আধাৰ কাৰ্ড আছে তেনেহলে ইয়াত আপোনাৰ আধাৰ নাম্বাৰটো দি দিব আৰু যদি নাথাকে তেনেহলে দিয়াৰ প্ৰয়োজন নাই আপুনি নেক্সটত ক্লিক কৰি দিব আৰু নেক্সটত ক্লিক কৰি দিয়াৰ পিছত আপুনি আপোনাৰ পেন কাৰ্ড আধাৰ কাৰ্ড আৰু ভোটাৰ আইডি ইয়াৰ পৰা আপুনি যিকোনো দুখন ডকুমেন্টস আপলোড কৰিব লাগিব আৰু ডকুমেন্টসখিনি আপলোড হৈ যোৱাৰ পিছত আপুনি ইয়াৰ পৰা বেক হৈ যাব আৰু ইয়াত 2 নম্বৰত যেটো লিংক দিয়া আছে পেমেন্ট আপুনি এইটো লিংকত ক্লিক কৰি দিব আৰু এইটো লিংকত ক্লিক কৰি দিয়াৰ লগে লগে অটোমেটিক্যালি আপোনাৰ পেটিএম টো ওপেন হৈ যাব আৰু পেটিএম ওপেন হৈ যোৱাৰ পিছত আপুনি কন্টিনিউত ক্লিক কৰিব আৰু আপুনি 50 টকা পে কৰি দিব আৰু 50 টকা পে কৰি দিয়াৰ পিছত এটা স্ক্ৰিনশ্বট ল'ব আৰু স্ক্ৰিনশ্বটটো লৈ লোৱাৰ পিছত আপুনি ইয়াৰ পৰা বেক হৈ যাব ইউটিউবত যোৱাৰ পিছত ইয়াত 3 নম্বৰত যেটো লিংক দেখা পাই আছে এইটো লিংকত ক্লিক কৰি দিব আৰু এইটো লিংকত ক্লিক কৰি দিয়াৰ লগে লগে অটোমেটিক্যালি আপোনাৰ WhatsApp ওপেন হৈ যাব আৰু WhatsApp ওপেন হৈ যোৱাৰ পিছত আপুনি পেমেন্ট কৰি দিয়াৰ পিছত যেটো স্ক্ৰিনশ্বট লৈছিলে সেই স্ক্ৰিনশ্বটটো আপুনি এইটো নম্বৰত সেন্ড কৰি দিব এইটো নম্বৰত স্ক্ৰিনশ্বটটো পঠিয়াই দিয়াৰ পিছত 1 ঘণ্টাৰ ভিতৰত আপোনাৰ আইডি এক্টিভেট হৈ যাব আৰু আপুনি আপোনাৰ আইডি আৰু পাসওয়ার্ড ইমেইলত আৰু WhatsAppত পাই যাব আৰু লগতে লগইন লিংকটো পাই যাব আপুনি PSA আইডিটো পাই যোৱাৰ পিছত UTIৰ যেটো অফিচিয়াল PSA লগইন পেজ হয় সেইটো পেজত আপুনি সোমাই যাব ইয়াৰ পিছত আপুনি ইয়াত লগইন হ'ব লাগিব আৰু লগইন হ'বলৈ হলে এই প্ৰথম বক্সটোত আপোনাৰ PSA আইডিটো এন্টাৰ কৰিব আৰু দ্বিতীয় বক্সটোত আপোনাৰ পাসওয়ার্ড এন্টাৰ কৰিব আৰু ইয়াৰ পিছত এইটো ইমেজত যেখিনি ক্যাপচা দেখা পাই আছে এই ক্যাপচাখিনি আপুনি এইটো বক্সত এন্টাৰ কৰি ল'ব ক্যাপচাখিনি ফিল কৰি দিয়াৰ পিছত আপুনি লগইনত ক্লিক কৰি দিব আৰু লগইনত ক্লিক কৰি দিয়াৰ লগে লগে এনেদৰে আপোনাৰ আইডিটো খোল খাব ইয়াত চাওক মাত্ৰ দুটা অপচন দিয়া আছে এটা হৈছে জেনাৰেল ইনফৰমেশন আনটো হৈছে লগ আউট আৰু ইয়াত পেন কাৰ্ড এপ্লাই বা কাৰেকশনৰ কোনো অপচন দিয়া নাই কাৰণ আপোনাৰ যেটো আইডি হয় এইটো এতিয়ালৈকে ৰেজিস্টাৰ হোৱা নাই আৰু ৰেজিস্টাৰ কৰিবলৈ হলে ইয়াত চাওক এটা অপচন দিয়া আছে ক্লিক হিয়াৰ ফৰ ৰেজিষ্ট্ৰেচন আপুনি ইয়াত ক্লিক কৰি দিব ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে আপুনি তলত ইয়াত এটা টিক মাৰ্ক লগাই দিব আৰু টিক মাৰ্ক লগাই দিয়াৰ লগে লগে এনেদৰে আন এটা ইন্টাৰফেস খোল খাব ইয়াত আপোনাৰ নাম আৰু বাকি ডিটেইলছ কেইটা দিয়া থাকিব ইয়াত চাওক প্ৰথম বক্সত আপোনাৰ যেটো নাম দিয়া আছে এই নামটো আপুনি ইয়াৰ পৰা ৰিমুভ কৰি ইয়াত আপোনাৰ দোকান বা আপোনাৰ শ্বপৰ নামটো এন্টাৰ কৰিব লাগিব আৰু আপোনাৰ দোকান বা শ্বপৰ নামটো এন্টাৰ কৰি দিয়াৰ পিছত বাকি ডিটেইলছখিনি এবাৰ ভালদৰে চাই ল'ব আৰু যদি শুদ্ধ থাকে আপুনি ইয়াক সাবমিট কৰি দিব সাবমিট কৰি দিয়াৰ লগে লগে ইয়াত বাকি অপচন কেইটা আহি যাব আপুনি মাই একাউন্টছত ক্লিক কৰিব আৰু ইয়াৰ পিছত চেঞ্জ পাসওয়ার্ডত ক্লিক কৰি আপুনি আপোনাৰ পাসওয়ার্ডটো তো ফ্ৰেন্ড এইটো আইডি ৰে আপুনি কেনেদৰে চেঞ্জ কৰি দিয়াৰ লগে লগে অটোমেটিক্যালি মই আগতে এটা ভিডিও বনাই ৰাখিছো ইয়াৰ লিংক মই ভিডিও ডেসক্ৰিপচনত দি দিম আপুনি সেইটো ভিডিও চাই পেন কাৰ্ড এপ্লাই কৰিব পাৰিব তো আজিৰ ভিডিওটোত মাত্ৰ এখিনিয়ে আশা কৰো ভিডিওটো চাই ভাল লাগিছে যদি সঁচাই ভাল লাগে তেনেহলে লাইক কৰিব শেয়াৰ কৰিব আৰু আপুনি যদি এতিয়াও আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব